বিশিষ্ট বোলছবি পৰিচালক প্ৰয়াত মুনীন বৰুৱাদেৱৰ পুত্ৰ মানস বৰুৱা দাদাও আমি আখৰা কৰি থাকোঁতেই MSR হললৈ আহিছিল। আমি আখৰা শেষ হোৱাৰ পিছত ষ্টেজৰ পৰা তললৈ আহিলোঁ। তাৰপিছত এয়া আজি চবকে ভিডিঅ' কৰা হৈছে দেই। এনেকৈয়ে হাঁহি ধেমালিৰ মাজেৰে চলি থাকে আৰু আমি কৰি থকা নাটকখনৰ নাম পিতামহৰ সৰহসজ্যা। তাৰিখ ঠিক হ'লে জনাম বাৰু। গোলাঘাট MSR হলতে হ'ব, চাবলৈ আহিব। এয়া লতা, এয়া বিবেক দা খোৱাত বিজি। নমস্কাৰ দেই। সদায় খোৱাতে বিজি থাকে দেই। মই ব্যস্ত দেই। মই নাটক মানে পিছত প্ৰথম খোৱাটো আগত। এয়া আমাৰ নাটক চলি আছে আৰু এয়া এফালে প্ৰিয়াংশু লেডিজ এক্টিং কৰাত মেইন গম পাই আহিবলৈ কি দৰকাৰ। আপুনি ইমান ভাল এক্টিং কৰে যে সেইকাৰণে